নমস্কাৰ আজি আমি আইচিটি ইন্টিগ্ৰেটেড পেডাগগীৰ চতুৰ্থ ইউনিটৰ ক্ৰিয়েটিং কন্টেন্ট ইন ভেৰিয়াছ ফৰ্মেট এই বিষয়ে আলোচনা কৰিম বুলি আগবাঢ়িছো আমি ইতিমধ্যে আইচিটি সম্পৰ্কীয় বহু কথাই আগৰ কেইটা আলোচনাত আগবঢ়াই আহিছো আহকচোন আজি কেনেকৈ আমি বিভিন্ন কন্টেন্ট ICT content, e-content প্ৰস্তুত কৰিব পাৰো সেই বিষয়ে কিছু কথা আলোচনা কৰো আমাৰ এই আলোচনাটো দুটা খণ্ডত আমি সামৰিবলৈ যত্ন কৰিম প্ৰথম খণ্ডটোত আমি টেক্সট ডকুমেন্ট কিদৰে ক্ৰিয়েট কৰিব পাৰো আমি সেই বিষয়ে আমি কিছু কথা আলোচনা কৰিবলৈ যত্ন কৰিম বিশেষকৈ টেক্সট ডকুমেন্ট বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে ব্যৱহাৰ কৰি থকা মাইক্ৰসফট অফিচৰ মাইক্ৰসফট ৱৰ্ডত আমি কেনেকৈ এটা ডকুমেন্ট ক্ৰিয়েট কৰিব পাৰিম তাৰ উপাদানবিলাক কি কি কম্পোনেন্টবিলাক কি কি আৰু সেই কম্পোনেন্টবিলাক কেনেকৈ ধৰণে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে অকমান আলোচনা কৰিবলৈ যত্ন কৰোঁ আহক আমি চাওঁ কেনেকৈ ধৰণে আৰম্ভ কৰে মাইক্ৰসফট ৱৰ্ড কেনেকৈ কোৰ পৰা আৰম্ভ কৰিম তাৰ পৰা আমি আমাৰ আলোচনা আৰম্ভ কৰোঁ আমি মাইক্ৰসফট ৱৰ্ডলৈ যাবলৈ হলে প্ৰথমতে আমি আমাৰ স্ক্ৰিনত ষ্টাৰ্ট মেনু আছে ষ্টাৰ্ট মেনুলৈ যাম ষ্টাৰ্ট মেনুত আমি ক্লিক কৰিম ষ্টাৰ্ট মেনুত ক্লিক কৰাৰ লগে লগে যিখন উইন্ডোজ খোলা দেখা পাইছে আপোনালোকে সেই উইন্ডোজখনৰ আমি অল এপ সকলো এপ্লিকেশন য'ত আছে সেই তাত ক্লিক কৰিম আৰু মোৰ এইটো উইন্ডোজ 10 উইন্ডোজ 7ত অকমান বেলেগ হ'ব ইয়াৰ সেটিংস বিলাক অলপ বেলেগ হ'ব আপোনালোকে নিজৰ ল্যাপটপত নিজৰ আহিলাত কেনে ধৰণে সজ্জিত হৈ আছে সেইটো চাই লব আমাৰ মূল কথা হৈছে আমি এটা যাম মাইক্ৰসফট ৱৰ্ডলৈ মোৰ ইয়াত মাইক্ৰসফট ৱৰ্ড 2013 ৰ যেটো আছে সেই তালৈ যাম আমি এটো যাবলৈ হলে আমি অল প্ৰগ্ৰামৰ মাইক্ৰসফট অফিস 2013 পেজলৈ গলে তাত ক্লিক কৰিলে আমি দেখা পাম মাইক্ৰসফটৰ বেলেগ বিলাক সফটওয়্যাৰ দেখা পাইছো আমি সব এই সফটওয়্যাৰ বিলাকৰ বেলেগ এক্সেস 2013 এক্সেল 2013 পাৱাৰপইণ্ট 2013 ৱৰ্ড 2013 যেহেতু আমি এতিয়া আহিম ৱৰ্ড 2013 ৰ ভিতৰলৈ এটাকে আমি ক্লিক কৰিম 2013 ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াত এখন উইন্ডোজ খোলা খাইছে য'ত আমি দেখা পাম ব্ল্যাঙ্ক ডকুমেন্টৰ লগতে ইয়াত বেলেগ ধৰণৰ টেমপ্লেট আছে বেলেগ প্ৰয়োজনত আমি বেলেগ ধৰণৰ টেমপ্লেট আমি পিছলৈ ব্যৱহাৰ কৰিব পাৰিম এই টেমপ্লেট বিলাক ইয়াত সজ্জিত হৈ আছে আৰু ইয়াতকেও বেছি ধৰণৰ টেমপ্লেট প্ৰয়োজন হলে আমি অনলাইন ডাউনলোড কৰি ল'ব পাৰিম এতিয়া হক আমি ব্ল্যাঙ্ক ডকুমেন্টলৈ যাওঁ এই ব্ল্যাঙ্ক ডকুমেন্টখন খোল খোৱাৰ লগে লগে ইয়াতে দেখা পাইছে আপোনালোকে যে বেলেগ এখন উইন্ডোজ আছে এই উইন্ডোজত থকা আমি প্ৰথম কথা হল ইয়াত কম্পোনেন্ট বিলাক চাই লওঁ ইয়াত কি কম্পোনেন্ট আছে আপোনালোকে দেখা পাইছে ইয়াতে কুইক এক্সেস টুলবাৰ এই প্ৰথম অৱস্থাত এডাল যিডাল কোৱা হয় কুইক এক্সেস টুলবাৰ ইয়াত আমি প্ৰথমতে চাই লওঁ কম্পোনেন্ট বিলাক তাৰ পিছত ইয়াৰ কাম বিলাক আমি চাবলৈ যত্ন কৰিম কুইক এক্সেস টুলবাৰ আছে ৰিবন আছে এডালক ৰিবন বুলি কোৱা হয় ৰিবনৰ পিছত আপোনালোকে দেখা পাব ইয়াতে ডকুমেন্ট 1 ৱৰ্ড এই ডকুমেন্ট 1 ৱৰ্ড এটো যেটো কোৱা হৈছে এটো কোৱা হয় টাইটেল ৱৰ্ড ইয়াত আপোনাৰ যিখন ডকুমেন্ট আমি সেভ কৰাৰ পিছত এই ডকুমেন্টখন সেভ কৰিলে যি নামত ডকুমেন্টখন সেভ কৰিম সেই নামটো ইয়াত ওলাই থাকিব সেই কাৰণে এটো কোৱা হয় টাইটেল ৱৰ্ড আৰু এই টাইটেল ৱৰ্ডৰ তলতে বেলেগ গ্ৰুপ কিছুমান দেখা পাব আপোনালোকে বেলেগ ফন্টৰ গ্ৰুপ আছে পেৰাগ্ৰাফ গ্ৰুপ আছে ষ্টাইলৰ গ্ৰুপ দেখা পাইছে আপোনালোকে বেলেগ ধৰণৰ গ্ৰুপ আছে এই বেলেগ গ্ৰুপৰ কথা আমি পিছলৈ আহিম তাৰ পিছত চাওক ইয়াতে এটা আছে হেল্প মাইক্ৰসফট ৱৰ্ড হেল্প যদি কিবা প্ৰয়োজন হয় হেল্প আপোনালোকৰ সহায়ৰ কিবা প্ৰয়োজন হয় অনলাইন যদি আপোনালোকৰ কানেক্ট থাকে তেতিয়াহলে এই বুটামটোৰ জৰিয়তে আপোনালোকে আপোনাৰ প্ৰয়োজনীয় সহায় মাইক্ৰসফট অফিচৰ সাৰ্ভাৰৰ পৰা আপোনালোকে ল'ব পাৰিব ইয়াত এইটো কোৱা হয় ৰিবন ডিসপ্লে অপচন ৰিবন এই ৰিবনডাল
প্ৰয়োজন সাপেক্ষে এডাল আমি হাইড কৰিব পাৰোঁ আৰু প্ৰয়োজন সাপেক্ষে এডাল আমি আকৌ ৰিষ্ট'ৰ কৰিব পাৰোঁ এই পইণ্টত গৈ আমি সেইটো কৰিব পাৰিম এইটোক কয় মিনিমাইজ য'ত আমি ডকুমেণ্টখন মিনিমাইজ কৰি ৰাখিব পাৰোঁ ৰিষ্ট'ৰ ডাউন ই আকৌ আগৰ পৰ্যায়লৈ গুচি আহিব যিটো পৰ্যায়ত আপোনালোকে আগৰ ডকুমেণ্টখন ৰাখে সেই পৰ্যায়লৈ আহিব এইটো ক্লজ উইণ্ড' চাইন ইন যদি আপুনি আপোনাৰ নিজৰ একাউণ্টৰ যোগেদি মাইক্ৰ'ছফ্ট অফিচৰ পেকেজটোত সোমাই তাত আপুনি চাইন ইন কৰে তেতিয়া আপোনাৰ নাম আপোনাৰ নিজৰ ফটোখন ইয়াত ৰখাম বুলি ৰখাব পাৰে তাৰপিছতে আপোনালোকে দেখা পাব ইয়াত এইটো হৈছে মেগনিফিকেশ্যন বাৰ এডাল মেগনিফিকেশ্যন বাৰ ইয়াৰ এই মেগনিফিকেশ্যন বাৰৰ জৰিয়তে এইডালক আমি ইফাল সিফাল কৰিলে আমি জুম কৰিব পাৰোঁ আপোনাৰ সুবিধাৰ্থে যিমান পৰ্যায়লৈ আপুনি আপোনাৰ ডকুমেণ্টটোক যিমান পৰ্যায়ৰ জুম বা যিমান পৰ্যায়ৰ দৃষ্টিত আপুনি চাবৰ সুবিধাৰ বাবে যিমান পৰ্যায়লৈ লৈ যাব লাগে সিমান পৰ্যায়লৈ আপুনি ইয়াক লৈ যাব পাৰে মেগনিফিকেশ্যন বাৰ ভিউ বাৰ আছে তাৰপিছতে প্ৰিণ্ট লেআউটত আপুনি আপোনাৰ ডকুমেণ্ট চাব পাৰে ৰিড মুডত আপুনি চাব পাৰে ভিউ কৰিব পাৰে তাৰপিছত আমি আহি থাকোঁ যদি দেখা পাব এডাল এই কৰ্নাৰত আছে এডালক কোৱা হয় ষ্টেটাছ বাৰ ইয়াত ষ্টেটাছ লেখা আছে পেজ 1 of 1 ৱৰ্ড 0 কাৰণ এই ডকুমেণ্টটো নতুনকৈ খুলিছোঁ আমি ইয়াত কোনো ধৰণৰ এই মুহূৰ্তলৈকে আমি শব্দ ইয়াতে লিখা হোৱা নাই ৱৰ্ড 0 পেজ 1 of 1 ইংলিছ ইউনাইটেড ষ্টেট ইয়াৰ পিছতে আপুনি চাওক স্ক্ৰল বাৰ এইডালক কোৱা হয় স্ক্ৰল বাৰ আমি আমাৰ এই ডকুমেণ্টটো যিহেতু নতুন ডকুমেণ্ট আমি পিছলৈ যদি পুৰণা ডকুমেণ্ট লিখা ডকুমেণ্ট দেখা পাওঁ তেতিয়া তাত চাব পাৰিম আমি যিমানবিলাক পেজ থাকে সেই সকলোবিলাক পেজলৈ আপুনি যাব পৰাকৈ এই স্ক্ৰল বাৰডাৰ ব্যৱহাৰ কৰিব পাৰে ইয়াৰ পিছতে আপোনালোকে মই আগতে উল্লেখ কৰি অহা যিবিলাক গ্ৰুপৰ কথা কৈছিলোঁ এই গ্ৰুপৰ ওচৰতে কাৰ্চৰডাল সৰু কাৰ চিন এডাল আছে সেইডালক কোৱা হয় ডায়লগ বক্স বা কুইক লাঞ্চ বাৰ এই লাঞ্চ বাৰডালত ইয়াত দৃশ্যমান হোৱাতকৈ আৰু বেছিক তথ্য বা বেছিক আপোনালোকে আৰু বেছি ছেটিংছৰ প্ৰয়োজন হ'লে সেই স্ক্ৰল বা আপোনাৰ ডায়লগ বক্সৰ সেই কাৰ্চৰডালত ক্লিক কৰিলে আপোনালোকে নতুন এখন পপআপ উইণ্ড'জ খোল খাব তাত আপোনালোকে প্ৰয়োজন সাপেক্ষে সেই ছেটিংছবিলাক আপোনালোকে কৰি ল'ব পাৰিব ঠিক এতিয়া হওক আমাৰ ফাইল ইয়াতে আমি ৰিবনৰ কথা কৈছিলোঁ এই ৰিবনত আমাৰ দেখা পোৱা গৈছে টেববিলাক ফাইল আছে হোম ইনচাৰ্ট ডিজাইন পেজ লেআউট ৰেফাৰেঞ্চেছ মেইলিং ৰিভিউ আৰু ভিউ ইয়াৰ উপৰিও ইয়াতে ডিজাইন আহে ফৰ্মেটৰ কথা আহে সেইবিলাক আমি পিছৰ পৰ্যায়ত আমি চাবলৈ যত্ন কৰিম এতিয়া ধৰক এই ফাইলৰ বেক স্ক্ৰীনত আমি কি আছে চাওঁ ফাইলত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে ইয়াতে ইনফৰমেশ্যনছ আছে ইনফৰমেশ্যনছবিলাক ফাইলৰ নতুন ফাইলটোৰ সেই ইনফৰমেশ্যনত ক্লিক কৰিলে আপোনালোকে আপোনাৰ ডকুমেণ্টটোৰ সম্পূৰ্ণ ইনফৰমেশ্যন ইয়াত পাব ইয়াত চাইজ নট ছেভ ডিয়েট এতিয়ালৈকে এইখন ছেভ কৰা নাই সেইকাৰণে নট ছেভ ডিয়েট কৰিছে পেজ এটাই ৱৰ্ড এতিয়ালৈকে লিখা হোৱা নাই 0 টোটেল এডিটিং টাইম 5 মিনিট এতিয়ালৈকে এইখন খোলাৰ 5 মিনিট হৈছে এডিটিং টাইম ঠিক তেনেধৰণে এই আপোনালোকে দেখা এই গোটেই তথ্যবিলাক ইয়াত দেখা পাব তাৰপিছত আহিলে নিউ বুলি ক'লে নতুন এখন পেজলৈ আমি গুচি যাম ওপেন বুলি ক'লে আমাৰ এক্সিষ্টিং কিবা যদি ফাইল থাকে সেই ফাইলটো ওপেন কৰিবলৈ যাম ডকুমেণ্টক আমি ছেভ কৰিবলৈ হ'লে আমি যদি ছেভত ক্লিক কৰোঁ ছেভ ক্লিক কৰাৰ লগে লগে আমাৰ ডেষ্টিনেশ্যন ক'ত আমি ছেভ কৰিম ফাইলটো ইয়াত আমাৰ কম্পিউটাৰত দেখা পাইছে আপুনি ডেস্কটপত ফৰ ICT বুলি ফল্ডাৰ আছে ডি ফল্ডাৰত তাত কৰিম নে কোনটো ফল্ডাৰত আমি ইয়াক ছেভ কৰিম আৰু ইয়াতকৈ ওপৰত আৰু যদি ক'ৰবাত বেলেগ জেগাত আপুনি ছেভ কৰিব বিচাৰে ব্ৰাউজ কৰি সেই ঠাইলৈ আপুনি যাব বিচাৰে সদ্যহতে ইয়াক আমি ডেস্কটপত ছেভ কৰোঁ চাওঁ ডেস্কটপত ছেভ অহাৰ লগে লগে ইয়াত ফাইলৰ নেমটো আহিব আমি কি বুলি ছেভ কৰিম ধৰা হ'ল চেম্পল sample1 ৱৰ্ড ডকুমেণ্ট হিচাপে আমি ইয়াক ছেভ কৰিলোঁ ডেস্কটপত এতিয়া আমি আগৰ যেটো টাইটলত ডকুমেণ্ট 1 আছিলে এটো আমাৰ নামটো পৰিৱৰ্তন হ'ল টাইটলটো ই sample1 লৈ পৰিৱৰ্তন হৈ গ'ল এটো sample1 বুলি এখন অহাৰ লগে লগে এটো এটা নতুন উইন্ডোজ নতুন এটা ফোল্ডাৰ খোল খালে এতিয়া
ঠিক ফাইলতে আমি আকৌ দেখিছিল যে ইয়াত ওপেন সেভ গম পালো সেভ এজ গম পালো প্ৰিন্ট ডকুমেন্ট এটা যদি আমি প্ৰিন্ট কৰিবলগীয়া হয় তেতিয়াহ'লে আমি ক'ত যাম প্ৰিন্টলৈ যাম প্ৰিন্টলৈ যোৱাৰ লগে লগে আপোনাৰ যদি কোনো প্ৰিন্টাৰৰ লগত কানেক্ট কৰা থাকে তেতিয়াহ'লে সেই প্ৰিন্টাৰবিলাক ইয়াত দেখা পাব আপোনালোকে ইনষ্টল কৰা প্ৰিন্টাৰৰ সফটৱেৰটো যদি ইয়াত যেটো সফটৱেৰ থাকে সেই সফটৱেৰ গম পাব আমি প্ৰিন্টলৈ গ'লে ইয়াত দেখা পাব এটো প্ৰিন্ট ইয়াত এপচন লোড হৈ আছে এটো অফলাইনত দেখাইছে কানেকচন হোৱা নাই কাৰণে এটো প্ৰিন্টৰ কথা আহিব কোন কেইটা পেজ প্ৰিন্ট কৰিব প্ৰিন্টৰ লগত জড়িত বেলেগ প্ৰিন্টটো orientation কি হ'ব portrait হ'ব নে এটো ল্যান্ডস্কেপ হ'ব তাৰ পেপাৰৰ সাইজ কোনটো পেপাৰ সাইজত আপুনি প্ৰিন্ট কৰিব সেই হিচাপে ইয়াত আপুনি সেটিং কৰিব পাৰে লিগেল হ'ব পাৰে A4 সাইজৰ হ'ব পাৰে বা তাতকৈ বেলেগ সাইজৰ ডকুমেন্ট আপুনি প্ৰিন্ট কৰিবৰ যেতিয়া প্ৰয়োজন হয় আপুনি ঠিক সেইমতে ইয়াত সেটিংস কৰিব মাৰ্জিনৰ কথা আহিব আপোনালোকে আমি পিছৰ পৰ্যায়ত আমি দেখা পাম সেটিংসটো মাৰ্জিনৰ কথা আহিব পেজ সেটআপত ঠিক তেনেধৰণে ইয়াতো আপুনি সেটআপ কৰিবলগীয়া হ'ব পাৰে পেজ অৰিজিনাল ডকুমেন্টছটো যেটো সেটআপত মাৰ্জিনৰ সেটআপত থাকে সেই পৰাপক্ষত সেই একেই পেজ ইয়াতো আপুনি প্ৰিন্টটো সেই সেটআপ দিবলৈ যত্ন কৰিব লাগে ঠিক তেনেদৰে এটো আমি শেয়াৰৰ কথা আছে এক্সপোৰ্ট আছে ক্লোজ একাউন্ট অপচন বেলেগ ধৰণৰ আমি ইয়াতে দেখা পাইছো সেইবিলাক এতিয়া আমি আহক আমি এটা নতুন এক্সিস্টিং এটা ফোল্ডাৰ লৈ যাওঁ এক্সিস্টিং এটা ফোল্ডাৰত এক্সিস্টিং এটা ফাইল লৈ যাওঁ যত আমি এটা এক্সিস্টিং ফাইলত থকা কথাখিনিক আমি ইয়াৰ যিবিলাক কম্পোনেন্ট এমএছ ওয়াৰ্ডৰ আমি যিবিলাক ইতিমধ্যে কৈ আহিলো কম্পোনেন্ট বিলাকৰ কথা সেই কম্পোনেন্ট বিলাকৰ কথাবিলাক আমি অলপ খৰচি মাৰি ইয়াতে চাবলৈ যত্ন কৰিব পাৰিম এটাকে আমি আহক তালৈ যাওঁ নতুন এটা ফাইললৈ ওপেন কৰিলো এটো ডেস্কটপত এটা আছে an introduction to Microsoft Word এটো এটা আমি এটা ফাইল সৃষ্টি কৰিছিল আগতে আমি MS Word কেনেকৈ আৰম্ভ কৰিম snap of MS Word এটা আমি existing Word file খুলিলো এটো Word ফাইলত প্ৰথম পেজটো আমি টাইটেল পেজ হিচাপে আমি ইয়াতে ইনসাৰ্ট কৰিব পাৰো এটাকে হোম এই টেবটোত হোম টেবটোত আমাৰ কি দেখা আছে সক এটো ফন্টৰ কাৰণে ফন্টৰ টেব এই টাস্ক বাৰডালত ফন্টৰ আমি ফন্ট বুলি কোৱাৰ লগে লগে আমি কি ধৰণৰ ফন্ট ব্যৱহাৰ কৰিম আমাৰ ডকুমেন্টত ইয়াত বিভিন্ন ধৰণৰ ফন্টৰ আৰ্হি আছে এই ফন্টৰ ইয়াত আৰ্হিত আপোনালোকে যদি ক্লিক কৰে বিভিন্ন ধৰণৰ ফন্ট দেখা পাব আপোনালোকৰ প্ৰয়োজন অনুসৰি পছন্দ অনুসৰি বা ডকুমেন্টত খাপ খোৱা ধৰণৰ ফন্ট এটা আপোনালোকে সিলেক্ট কৰি ল'ব সেই ধৰণে ফন্ট ইয়াত দিব পাৰিব ঠিক তাৰ পিছত আহিলে ফন্টৰ সাইজ কি সাইজৰ ফন্ট ল'ব টাইটেল পেজৰ কোনোবা এটা বিশেষ বাক্যৰ কাৰণে এটা বেলেগ সাইজৰ ফন্ট হ'ব পাৰে বা জেনাৰেল যেটো ডকুমেন্ট য'ত আমি কবলৈ থাকি গৈছিল এই ডখৰ এই পাৰ্টটোক আমি বডি বুলি কওঁ এই ডখৰতে আমি কি কৰিম আমাৰ গোটেই কাৰ্যখিনি ইয়াতে থাকে গোটেই যি কাৰ্য কৰিম আমি যি টাইপ কৰিম আমি এই ডখৰতে কৰোঁ বডি অফ দা ডকুমেন্ট এটাকে বডি অফ দা ডকুমেন্টত আমি যি ধৰণৰ ওয়াৰ্ড যি ধৰণৰ ফন্টত যি ধৰণৰ ফন্ট ব্যৱহাৰ কৰিম সেই ধৰণৰ ফন্ট ইয়াত দেখা পাম ফন্টৰ সাইজ দেখা পাম ইয়াক বুলেটত বোল্ড কৰিম নে ইটালিক কৰিম নে না আন্ডাৰলাইন কৰিম এইবিলাক কৰিবলৈ হলে এইবিলাক স্ট্ৰাইক অফ আছে আপাৰ কেস সাবস্ক্ৰিপ্ট সুপাৰস্ক্ৰিপ্ট যি ধৰণে আপোনালোকে ব্যৱহাৰ বিচাৰে সেই ধৰণে ইয়াত আপোনালোকৰ ডকুমেন্টত দিব পাৰিব ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ পিছত আহিলে পেৰাগ্ৰাফত বুলেটৰ পৰা আৰম্ভ কৰি এলাইনমেন্টৰ কথা আছে আমি ইয়াতে আমাৰ এটো যেটো ডকুমেন্টছ আছে এটো আমি জাস্টিফাই কৰি থোৱা আছে জাস্টিফাই কৰাৰ কাৰণে কন্ট্ৰল Z আমি যদি সিলেক্ট কৰি লওঁ এই পোৰশনটো আমি এটো সিলেক্ট বহুত ধৰণে কৰিব পাৰো এই ডখৰ আমি কাৰ্সৰ যত আছে কাৰ্সৰত ক্লিক কৰি মাউসে আমি যি ধৰলৈকে আমি এডিট কৰিব খুজিছো এই ডখৰ হাইলাইট কৰি ললো হাইলাইট কৰি লোৱাৰ লগে লগে এটোত আমি বেলেগ ধৰণৰ আমি ফন্ট চেঞ্জ কৰিব পাৰো ইয়াৰ ফন্টৰ সাইজ চেঞ্জ কৰিব পাৰো ইয়াত বুলেট দিব পাৰো ইটালিক যি ধৰণে কৰিব পাৰে
ঠিক তেনেধৰণে জাষ্টিফাই কৰা আছে, ইতিমধ্যে জাষ্টিফাই কৰা আছে। আমি যদি এইটো চেণ্টাৰ কৰোঁ, ই চেণ্টাৰলৈ গুচি যাব। চক ইয়াৰ পৰিৱৰ্তনটো আপোনালোকে দেখা পাইছে। ঠিক তেনেদৰে ইয়াত কৰিলে এইটো কেনেকুৱা দেখাইছে, এলাইন লেফ্ট এলাইন হৈছে। ঠিক তেনেধৰণে ৰাইট এলাইন কৰিব পৰা হয় একেটা ডকুমেণ্টকে। আমি কি ধৰণে কৰিলোঁ, আমি প্ৰথমতে হাইলাইট কৰি ল'লোঁ। হাইলাইট কৰি লৈ যি ধৰণৰ আমাৰ সাজোনৰ দৰকাৰ পেৰিগ্ৰাফৰ, সেই ধৰণৰ পেৰিগ্ৰাফ সাজন ইয়াত কৰিব পাৰিলোঁ। আগত কৰাৰ ধৰণে ইয়াক আমি জাষ্টিফাই কৰি ল'লোঁ। আমি মাউচেৰে সেই জেগাত ক্লিক কৰিব পাৰোঁ, নহ'লে আমি Ctrl+Z মাৰি আমি জাষ্টিফাই কৰিব পাৰোঁ। আৰু গোটেই ডকুমেণ্টটোক একে ধৰণৰ যদি আপুনি সাজন, একে ধৰণৰ ছেটিংছ আপুনি বিচাৰে, তেতিয়াহ'লে একে ধৰণৰ যদি ফণ্টৰ চাইজ ইত্যাদিবিলাক একেধৰণে বিচাৰে, আমি কৰিব পাৰোঁ কি, হোল ডকুমেণ্ট আমি চিলেক্ট কৰি ল'ব লাগিব। হোল ডকুমেণ্ট চিলেক্ট কৰিব পাৰে কণ্ট্ৰল শ্বৰ্টকাট হৈছে Ctrl+A। Ctrl+A মাৰিলে আমাৰ কি হ'ব, Ctrl+A মাৰিলে ডকুমেণ্টত যিমানবিলাক টেক্সট আছে গোটেইবিলাক হাইলাইট হৈ গ'ল। এই হাইলাইট হৈ যোৱাৰ পিছত আমি ঠিক এই গোটেই ডকুমেণ্টবিলাকৰ আমাৰ ছেটিংছ সলাব পাৰোঁ। গোটেইবিলাক আমি সলাব পাৰোঁ। বাহিৰত ক্লিক কৰিলে চিলেকশ্যনটো নাইকিয়া হৈ গ'ল। ঠিক তাৰপিছত আপোনালোকে দেখিছে যে ইয়াত ষ্টাইলত দেখিছে নৰ্মেল, নোট স্পেচিং, হেডিং 1, হেডিং 2, হেডিং 3, হেডিং 4, টাইটেল। ইয়াৰ এইটো টাইটেল মই এইটো ইয়াত আমি নিজে দি লোৱা ষ্টাইল আছিলে, কিন্তু বাই ডিফল্ট টাইটেলত যদি যাওঁ আমি এই টাইটেলৰ পেজটোত টাইটেলটো এনেকৈ ধৰণে আহিব। ছাবটাইটেলৰ যদি আমি কোনোবা এটা ছাবটাইটেল ব্যৱহাৰ কৰোঁ, ছাবটাইটেলত তেনে সাজনটো হ'ব বেলেগ। ইয়াত যদি আমি ক্লিক কৰি ছাবটাইটেলত যাওঁ, ই ছাবটাইটেলৰ ইয়াৰ বাই ডিফল্ট যিটো সাজন আছে সেই সাজনত লৈ ল'ব। ঠিক তেনেকৈ ছাবটাইটেলৰ এমফেচিছ দিবলগীয়া হ'লে যিটোত এমফেচিছ দিব লগা হয় তাক এমফেচিছ দিব। এইবিলাক হৈছে ষ্টাইল। শব্দৰ বাক্যৰ বেলেগ বেলেগ ষ্টাইলত আপুনি ইয়াক সজাব পাৰে। ইয়াৰ পিছতে আহিলে এই দেখিছে আপুনি পিকচাৰ। এই পিকচাৰবিলাক ইয়ালৈ অনা হৈছে। এই পিকচাৰবিলাক আনিবলৈ দুটা উপায় আছে। আপুনি কপি কৰি আনি ইয়াক পেষ্ট কৰিব পাৰে। অৰিজিনেল চ'ৰ্চৰ পৰা Ctrl+C মাৰিলে যিকোনো এটা ডকুমেণ্টছ, যিকোনো এখন পিকচাৰ কপি কৰিব পাৰি আৰু আনি আপুনি ডেষ্টিনেশ্যন য'ত আপুনি সেই বস্তুটোৰ প্ৰয়োজন হয় তাত কাৰ্চৰডাল ক্লিক কৰি তাত Ctrl+V কৰিলে আপোনাৰ সেই বস্তুটো তালৈ গুচি আহে। আৰু ঠিক তেনেকৈ কোনোবা এটা বস্তু যদি Ctrl+X শ্বৰ্টকাটত Ctrl+X কৰা হয়, X মাৰিলে সি অৰিজিনেল চ'ৰ্চৰ পৰা সেইটো ডিলিট হৈ আহে, কাট খাই আহে। আৰু য'ত আপুনি সেইটো সংস্থাপিত কৰিব খোজে সেই ঠাইত আপুনি আহি যদি Ctrl+V মাৰে তাত আহি সেইটো সংস্থাপিত হয়। তো Ctrl+V আৰু Ctrl+Xৰ ডিফাৰেঞ্চটো এটাই, Ctrl+V মাৰিলে অৰিজিনেল চ'ৰ্চত সেই যিটো ইমেজ বা যিখিনি আপোনাৰ ৱৰ্ড আনিছিলে সি থাকি আহে, ইয়ালৈ এটা তাৰ কপি আহে। কিন্তু X মাৰিলে সেইটো কাট হৈ আহে, তাত অৰিজিনেল জেগাত নাথাকে। ইয়াত এটা ইনচাৰ্ট আছে। চক ইনচাৰ্ট এই টেবটোত ইনচাৰ্টত গ'লে আমি কি দেখা পাওঁ, কভাৰ পেজ। ইয়াত মই এখন কভাৰ পেজ লগাইছোঁ। বাই ডিফল্ট এখন কভাৰ পেজ ইয়াত আছে আৰু কভাৰ পেজৰ বহুত ধৰণ আছে। ইয়াত ক্লিক কৰিলে বেলেগ বেলেগ ধৰণৰ কভাৰ পেজৰ টেমপ্লেট আপোনালোকে দেখা পাব। আপোনালোকে নিজে বনাব পাৰে বা প্ৰয়োজন সাপেক্ষে এই টেমপ্লেটবোৰৰ পৰা আপোনালোকে কভাৰ পেজ চিলেক্ট কৰিব পাৰে। ইয়াত স্ক্ৰল বাৰ আছে, ইয়াতো এইডালকো স্ক্ৰল বাৰ বুলি কৰে। এই স্ক্ৰল বাৰৰ সহায়ত আমি দেখিছোঁ যে ইয়াত যিমানবিলাক টেমপ্লেট আছে সেইবিলাক আমি স্ক্ৰল বাৰডালক মাউচটো ক্লিক কৰি আমি টানি চাব পৰা হৈছে। ঠিক তেনেকৈ ধৰণে ইয়াতে ব্লেংক পেজ, যদি মাজত ক'ৰবাত ব্লেংক পেজ প্ৰয়োজন হয় আমি ব্লেংক পেজ আমি দিব পাৰোঁ। ধৰক আমাৰ ব্লেংক পেজৰ প্ৰয়োজন হ'ল, ইয়াত আপোনালোকে ব্লেংক পেজ ইয়াত প্ৰয়োজন হ'লে আমি ব্লেংক পেজ ইয়াত ক্লিক কৰি আনিব পাৰোঁ। পেজ ব্ৰেক কৰিব পাৰোঁ। ক'ৰবাত প্ৰয়োজন সাপেক্ষে টেবুল আমি ইনচাৰ্ট কৰিব পাৰোঁ। আমাৰ যদি প্ৰয়োজন হয় ইয়াত আমি টেবুল ক্লিক কৰিলোঁ। টেবুল ক্লিক কৰাৰ লগে লগে ৰ' আৰু কলমৰ আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ৰ' আৰু কলম চিলেক্ট কৰি আপুনি যদি ইয়াতে ক্লিক কৰে তেতিয়াহ'লে সেই টেবুলখন ইয়াত আপুনি দেখা পাইছে। সেই টেবুলখন আপোনাৰ প্ৰয়োজন সাপেক্ষে আপুনি টেবুল ইনচাৰ্ট কৰিব পাৰে। আমি এইটোকে যিহেতু আমাৰ এই মুহূৰ্তত প্ৰয়োজন নাই দেখুৱাবৰ কাৰণে আপোনালোকক আমি এইখিনি উপস্থাপন কৰিলোঁ। এটাকে আমি তাক কি কৰিব পাৰোঁ, আনডু কৰিব পাৰোঁ। আমি ক'লৈ যাম, এই জেগাটো কি বুলি কয়, কুইক এক্সেছ টুলবাৰ। আমি কুইক এক্সেছ টুলবাৰলৈ গৈ সেই কথাখিনিক আমি সেই টেবুলখন আমি ইয়াৰ পৰা নাইকিয়া কৰিব পাৰোঁ।
ঠিক তেনেধৰণে ইনচাৰ্টত আমি আৰু দেখা পাওঁ পিকচাৰ ইনচাৰ্ট কৰিব পাৰোঁ আমি যদি আগত আপোনালোকে দেখিছে এই পিকচাৰবিলাক মই কৈ আহিছোঁ আপোনালোকে বেলেগ ধৰণে কণ্ট্ৰল ভি কণ্ট্ৰল কাট কৰি আনিব পাৰে কপি কৰি আনিব পাৰে বা পিকচাৰত ক্লিক কৰি য'ত প্ৰয়োজন হয় উদাহৰণস্বৰূপে ধৰি ল'লোঁ আমাক ইয়াত এখন পিকচাৰৰ দৰকাৰ হ'ল সম্পূৰ্ণ উদাহৰণৰ খাতিৰতে আমি এইটো কৰিছোঁ দেই এই ডকুমেণ্টছটোৰ লগত সেইখন ফটোৰ কোনো ধৰণৰ লিংক নিবিচাৰিব তাকে আমি পিকচাৰত ক্লিক কৰিলোঁ ই আমাক বেলেগ এটা জেগালৈ লৈ গ'ল য'ত কি থাকে আমাৰ পিকচাৰবিলাক আছে বা এইটো জেগাত যদি নাথাকে আপুনি বেলেগ এটা জেগালৈ আপুনি যাব পাৰে ইয়াত আৰু বেলেগ জেগাত যদি আপোনাৰ য'ত আপুনি ষ্ট'ৰ কৰি ৰাখিছে য'ত সংৰক্ষণ কৰি ৰাখিছে সেই জেগালৈ আপুনি যাব পাৰে আৰু যে ধৰক আমি ইয়ালৈ আহিলোঁ ইয়াত এখন পোৱা গৈছে আমি ডাবল ক্লিক কৰিব পাৰে বা এটা ক্লিক কৰি আপুনি ইনচাৰ্ট কৰিব পাৰে বা আমি ডাবল ক্লিক কৰিব পাৰোঁ ডাবল ক্লিক কৰাৰ লগে লগে এইখন আহি ইয়াত সোমাই গ'লে চাওক আমি যিখনক ডাবল ক্লিক কৰিছিলোঁ বা ইনচাৰ্ট কৰিছিলোঁ আমি সেই ফটোখন আহি ইয়াত সোমালেহি তাক আপুনি বেলেগ বেলেগ ধৰণৰ বেলেগ পৰ্যায়ত আপুনি ইয়াক ছেট কৰিব পাৰে ইয়াত ক্লিক কৰাৰ লগে লগে ফৰ্মেট আহিলে যিটো বাহিৰত ডকুমেণ্টৰ বাহিৰত য'ত ৱৰ্ড থাকে ৱৰ্ডত থকাৰ অৱস্থাত যদি ক্লিক কৰি দেখিব চাওক ৰিবনত ফৰ্মেট নাই কিন্তু ফটোত ক্লিক কৰাৰ লগে লগে ফৰ্মেট আহিছে ৱৰ্ডত ক্লিক কৰিলে ফৰ্মেট নাই ফৰ্মেট এইটো কাৰণে এই ফৰ্মেটত ক্লিক কৰিলে ইয়াত ফৰ্মেটত ক্লিক কৰিলে আমি এই ফটোখনৰ ফৰ্মেট কৰিব পাৰোঁ বেলেগ বেলেগ ধৰণে আমি ফটোখন সজাব পাৰোঁ সাজিব পাৰোঁ এটাকে আপুনি ষ্টাইল বদলাব পাৰে পিকচাৰৰ ষ্টাইল মই ইয়াত কি কৰিলোঁ ইয়াত এটা বাউণ্ডেৰী আহি গ'ল পিকচাৰখনত এই পিকচাৰৰ বাউণ্ডেৰীটো আপোনালোকে ইয়াৰ বৰ্ডাৰটো যি বৰ্ডাৰ আছে বৰ্ডাৰটো আপুনি শ্বেপ বেলেগ কৰিব পাৰে কেনেকুৱা ধৰণৰ বৰ্ডাৰ দিয়ে তাৰ ৱেইট কিমান ধৰণৰ হ'ব বেলেগ বেলেগ ৱেইট আমি যদি ক্লিক কৰোঁ এইটো বৰ্ডাৰ হিচাপে ক্লিক কৰোঁ এতিয়া আমি ইয়ালৈ গ'লোঁ বৰ্ডাৰত আমি ৱেইটলৈ গ'লোঁ আমি ৱেইট কমালোঁ যিটো প্ৰয়োজন হয় যেনেকুৱা ধৰণৰ প্ৰয়োজন হয় আপুনি ৱেইট এটা দিলে ইয়াত ৱেইটৰ লগতে ইয়াত কালাৰ বদলাব পাৰে আপোনালোকে ইয়াক এলাইন কৰিব পাৰে পিকচাৰখনক কোনফালে এলাইন কৰিব এলাইন টু পেজ এলাইন টু মাৰ্জিন বেলেগ বেলেগ ধৰণে আপুনি এলাইন কৰিব পাৰে ক্ৰপ কৰিব পাৰে সম্পূৰ্ণ পিকচাৰখন মোৰ প্ৰয়োজন নাই মই তাৰ এটা অংশহে ল'ম মই তেতিয়া কি কৰিম এই পিকচাৰখনক হাইলাইট কৰি মই ক্ৰপলৈ যাম যিমান প্ৰয়োজন হয় আমাক যিটো পৰ্যায়ত প্ৰয়োজন হয় আমি সেইফালৰ পৰা আমি চপাই আনিলোঁ বেলেগ বেলেগ যি ফালৰ পৰা প্ৰয়োজন হয় যেনেকৈ ধৰণে প্ৰয়োজন হয় আমি চপাই আনিলোঁ ক্ৰপ কৰিব পাৰোঁ ক্ৰপ কৰিলোঁ আমি বাকীডোখৰ নাইকিয়া হৈ গ'ল এইটো ক্ৰপ অপশ্যন আছে আৰু বহুত কিবা কিবি আছে এইটো আহিলে আমাৰ ইনচাৰ্টৰ কথা ইনচাৰ্টত আমি আৰু চাৰ্ট ইনচাৰ্ট কৰিব পাৰোঁ চাৰ্টৰ বেলেগ বেলেগ ধৰণৰ চাৰ্ট আছে ই টেম্পলেটো আছে কলম হ'ব পাৰে লাইন হ'ব পাৰে পাই ডায়েগ্ৰাম হ'ব পাৰে বাৰ ডায়েগ্ৰাম হ'ব পাৰে এৰিয়াৰ হ'ব পাৰে এক্স ৱাই স্কেটাৰ হ'ব পাৰে ষ্টক হ'ব পাৰে বিভিন্ন পৰ্যায়ৰ বাৰ ডায়েগ্ৰাম হ'ব পাৰে ষ্টক কলম হ'ব বাৰ ডায়েগ্ৰামৰ বেলেগ বেলেগ ধৰণৰ বাৰ ডায়েগ্ৰাম আপোনালোকে ইয়াত ইনচাৰ্ট কৰিব পাৰে স্ক্ৰীনশ্বট যদি ক'ৰবাত আছে স্ক্ৰীনশ্বট আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে বা স্ক্ৰীনশ্বট ল'ব পাৰে এই স্ক্ৰীনখনৰ এটা ফটো ল'ব পাৰে আৰু আজিকালি কীবৰ্ডত আপোনালোকৰ PRTSC বুলি থাকে তাত সেইটো ক্লিক কৰিলেও প্ৰিণ্ট আপোনালোকে শ্বট ল'ব পাৰে বেলেগ বেলেগ এপছ উইকিপিডিয়া ইত্যাদিৰ সহায় ল'ব পাৰে এই গোটেইখিনিৰ লিংক ইয়াত উপলব্ধ হৈছে ইনচাৰ্টত উইকিপিডিয়াৰ ইনচাৰ্ট কৰিব পাৰে ফাইণ্ড এণ্ড কোট ৰিলেটেড ইনফৰমেশ্যন ফ্ৰম উইকিপিডিয়া ইউ কেন ইনচাৰ্ট আমি ইয়াত ইনচাৰ্ট কৰিব পাৰোঁ ৱৰ্ড আৰ্ট বেলেগ বেলেগ পৰ্যায়ৰ ৱৰ্ড আৰ্ট আছে আপোনাৰ য'ত প্ৰয়োজন হয় সেই হিচাপে হাইলাইট কৰি আপুনি ৱৰ্ড আৰ্টলৈ যাব পাৰে মই যদি ইয়াত গৈ ৱৰ্ড আৰ্টত এইটো ঠিক তেনেধৰণে ইয়াত তেনেধৰণৰ ৱৰ্ড আৰ্টলৈ আহি যাব আমাক যিহেতু প্ৰয়োজন নহয় আমি আনডু কৰিলোঁ এইটো ইয়াৰ পিছত আহিলে ডিজাইন বেলেগ বেলেগ ধৰণৰ টাইটেলৰ ডিজাইন আছে আপোনালোকে টাইটেলৰ ডিজাইনবোৰ ইয়াৰ মতে আপোনালোকে নিজৰ প্ৰয়োজনৰ সাপেক্ষে আপোনালোকে চেঞ্জ কৰিব পাৰে পেজ লেআউট ই কেনেকৈ ধৰণৰ পেজ হ'ব মাৰ্জিন কিমান থাকিব কিমান মাৰ্জিনত দিব মাৰ্জিন নৰ্মেল নেৰো মডাৰেট অৰিয়েণ্টেশ্যন কিমান হ'ব
তাৰ সাইজ কিমান হ'ব, কোনটো সাইজত, A4 সাইজত, ঠিক আগতে উল্লেখ কৰি অহা প্ৰিণ্টত ডকুমেণ্টখন লওঁতে প্ৰিণ্টত কোনটো সাইজত ল'ব, ইয়াত কোনটো সাইজত আমি ডকুমেণ্টখন আমি ঠিক কৰি ল'ম, ইয়াত সেটআপটো আগতে কৰিব লাগিব। ঠিক তেনেকৈ ধৰণে কলমৰ কথা আছে, এইটো কেইটা কলম, এতিয়া ধৰক আমি ইয়াত এইটো এটা কলমতে থৈছোঁ, এই গোটেই ডকুমেণ্টটো এটা কলমত। ইয়াত যদি আমি দুটা কলমত ভাগ কৰিব বিচাৰোঁ তেনেহ'লে দুটা কলমত হ'ব, ভাগ হ'ব। ঠিক তেনেদৰে ইয়াত তিনিটাত ভাগ হ'ব পাৰে, লেফ্ট এলাইন হ'ব পাৰে, যিকোনো ধৰণৰ এই পেজৰ সম্পৰ্কৰ লেআউটৰ সম্পৰ্কৰ এইখিনি তথ্য ইয়াত পাম। ৰেফাৰেঞ্চ ছেকশ্যনত আপুনি পাব ৰেফাৰেঞ্চ, কেনেকৈ আমি যদি ৰিচাৰ্চ পেপাৰ বা বেলেগ এটা তথ্য লগাওঁ তাত যদি কাৰোবাৰ উদ্ধৃতি আমি দিবলগীয়া হয়, ঠিক তেতিয়াহ'লে আমি কিয়লৈ যাম, ৰেফাৰেঞ্চ ছেকশ্যনলৈ। ৰেফাৰেঞ্চ ছেকশ্যনত গৈ ইনচাৰ্ট চাইটেশ্যনত যাম। আমি ইনচাৰ্ট চাইটেশ্যনত যোৱাৰ লগে লগে এড নিউ চ'ৰ্চ, যিকোনো এটা কেনেকৈ ক'ত নতুন চ'ৰ্চ আছে সেই নতুন চ'ৰ্চ এড কৰিবলৈ হ'লে আপোনালোকে দেখা পাব ইয়াত ষ্টাইল দেখা পাব APA 6 এডিশ্যন। জেনেৰেলি আমাৰ যদি প্ৰয়োজন হয় APA 6 এডিশ্যন, ইয়াত 6 এডিশ্যনৰ APAত আমি 6 এডিশ্যনত আমি ক্লিক কৰিম। তাৰপিছত ইনচাৰ্ট এড নিউ চ'ৰ্চ, চ'ৰ্চৰ সম্পৰ্কে যদি জাৰ্নেল হয় জাৰ্নেল, অথৰ হ'লে অথৰজনৰ নাম, আমি যদি কৰ্পৰেট অথৰ হয় তাত ইয়াত ক্লিক কৰি কৰ্পৰেট অথৰৰ নাম লিখিম। জাৰ্নেল বা সেই আৰ্টিকলটোৰ নাম, কোনখন জাৰ্নেলৰ নাম, কোন চনত প্ৰকাশ হৈছিলে, কিমান পেজৰ পৰা কিমান পেজত আপোনাৰ আৰ্টিকলটো থাকিলে। ইয়াত যদি চাওঁ চি অল বিব্লিঅ'গ্ৰাফি টেবলছ, আৰু বেছি কোন মাহত, পেজ নাম্বাৰ, এডিটৰ কোন আছিলে, পাব্লিছাৰ কোন আছিলে। তাৰ লগে লগে আমি ইয়াত আপুনি যদি ইণ্টাৰনেটত এক্সেছ কৰিছে, কোন বছৰত, ইয়েৰ অফ এক্সেছ, ডে অফ এক্সেছ, URL, ৰিচোৰ্চ লোকেটৰডাল আপুনি ইয়াত উল্লেখ কৰিব পাৰে। এই ধৰণৰ বিভিন্ন তথ্যবিলাক আপোনালোকে ইয়াত যদি ভৰাই লৈ অ'কে কৰে তেতিয়া কি হ'ব আমাৰ, তেতিয়া আমি ৰেফাৰেঞ্চটো অট'মেটিকেলি আপোনাৰ শেষত আহি যাব। আৰু এই ৰেফাৰেঞ্চ ছেকশ্যনটোৰ এনেকৈ ধৰণে আমি কাম কৰিব পাৰোঁ। ঠিক একেদৰে ৰিভিউ, আমি বেলেগ বেলেগ ধৰণে ৰিভিউ কৰিবলৈ, আমি যদি কিবা এটা ডকুমেণ্ট কাৰোবালৈ ৰিভিউৰ কাৰণে পঠাওঁ, ইয়াত আমি ৰিভিউ কৰিব পাৰিম। কোনোবা এটা চেণ্টেন্সত কিবা যদি আপুনি পৰিৱৰ্তন সাধন কৰিব বিচাৰে, সেই চেণ্টেন্সটো হাইলাইট কৰি ঠিক আমি ইয়াতে নিউ কমেণ্ট এড কৰি আপুনি কি ধৰণৰ পৰিৱৰ্তন বিচাৰে, ইয়াতে মই ৰিভিউ কৰিবলৈ খুজিছোঁ, সেইকাৰণে মোৰ নামটো ওলাইছে। যি ধৰণৰ পৰিৱৰ্তন কৰিব বিচাৰে, ৰিৰাইট বুলি কোৱাৰ লগে লগে এইটো তেনেধৰণে আমাৰ ৰিভিউ হৈ আহিলে। এইটো এই ধৰণে আমি গোটেই ডকুমেণ্টটো চাই য'ত যি ধৰণৰ পৰিৱৰ্তনৰ প্ৰয়োজন হয় ৰিভিউৱাৰে ঠিক তেনেধৰণে ইয়াতে কৰিব পাৰে। যিজনে পঠাইছিলে ৰিভিউৰ বাবে সেইজনলৈ ঘূৰাই পঠালে, তেওঁ সেইখিনি বস্তু যদি ৰিভিউৰ পৰা লয় তেওঁ সেইখিনি একচেপ্ট কৰিলে একচেপ্ট, আৰু যদি ৰিজেক্ট কৰে সেইটো ৰিজেক্ট কৰিব পাৰে। এটাকে খুব সহজতে আমি ৰিভিউ কৰিব পাৰোঁ আমাৰ ডকুমেণ্টছটো। আমি আকৌ আনডু কৰিছোঁ কাৰণ আমাৰ এইটো প্ৰয়োজন নাই এই মুহূৰ্তত এইটো ৰিভিউ কৰাৰ। ঠিক তেনেধৰণে ভিউ আহিলে আপুনি ৰিড মোডত আহিবনে, প্ৰিণ্ট লেআউট মোডত আহিবনে, ৱেব লেআউট মোডত, ঠিক একেখিনি কথাই আমাৰ ইয়াত আছে। চাওক, ৰিড মোডত নে প্ৰিণ্ট লেআউট মোডত, ৱেব লেআউট, একেখিনি কথাই আমি দুটা জেগাত দুই ধৰণে আমি ইয়াক পাব পাৰোঁ। গতিকে থুলমূলকৈ খুব কম সময়ত আমি মাইক্ৰ'ছফ্ট ৱৰ্ডত কেনেকৈ এটা টেক্সট ডকুমেণ্ট ক্ৰিয়েট কৰিব পাৰি তাক দেখুৱাবলৈ যত্ন কৰিলোঁ। আপোনালোকে এক্সপ্ল'ৰ কৰিব, কৰি চাব, নতুন তথ্য ইয়াত পাব। ইণ্টাৰনেটত বা হেল্পৰ যোগেদি আপোনালোকে এইখিনি গম পাব। আৰু ঠিক এটা কথা কৈ যাওঁ, এই যে আমি এটা ফাইলত ছেভ আৰু ছেভ এজৰ ছেভ কৰাৰ লগে লগে ডকুমেণ্টটো মই আমাৰ এই পুৰণা ডকুমেণ্টটো যিটো আমি অলপ আগতে খুলিছিলোঁ, এই ডকুমেণ্টটো আমি যদি ছেভ এজ কৰোঁ, ছেভ কৰিলে ইয়াত যিখিনি ধৰণৰ পৰিৱৰ্তন হৈছিলে সেই মূল ডকুমেণ্টটোত সেইখিনি ধৰণৰ পৰিৱৰ্তন মূল ডকুমেণ্টতে হ'ব, ইয়াৰ কোনো কপি নাথাকে। কিন্তু যদি আমি ছেভ এজ কৰোঁ, ই এটা নতুন ফাইল হিচাপে যিখিনি পৰিৱৰ্তন কৰা হৈছে সেই পৰিৱৰ্তনখিনিক একচেপ্ট কৰি গ্ৰহণ কৰি পুৰণা ফাইলটোক সেই আগৰ নিচিনাকৈ ৰাখি এই নতুন এটা
জেগাত ই ছেভ হৈ যাব এটাকে আমি কি কৰিব পাৰোঁ ছেভ এজ এ পুৰণা ডকুমেণ্ট এটাক আগৰটোক যেনে আছিলে তেনেকৈ ৰাখি যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনখিনিক লৈ নতুন এটা জেগাত ছেভ কৰাটোক আমি ছেভ এজ বুলি কওঁ ছেভে পুৰণা অকল ছেভ কৰিলে পুৰণা ডকুমেণ্ট এটা আমি কেতিয়াও কি কৰিব নোৱাৰোঁ আমি তাক ৰিট্ৰাইভ কৰিব নোৱাৰোঁ আগৰ অৱস্থালৈ ঘূৰাই পাব নোৱাৰোঁ কিন্তু ছেভ এজে সেইটোক ৰিট্ৰাইভ কৰিব পাৰে আগৰ দুটা জেগাতে ৰাখি থয় কিন্তু নতুন ডকুমেণ্ট এটাক আপুনি ছেভ এজ কৰিব যোৱাৰ আগতে ছেভ কৰি ল'ব লাগিব ছেভ কৰাৰ পিছতহে ছেভ এজ হ'ব ঠিক আছে এইখিনি থুলমূলকৈ খুব কম সময়ত মাত্ৰ আপোনালোকক এই আমাৰ বিষয়ৰ লগত সংগতি ৰখাই এই কথাখিনি উপস্থাপন কৰিলোঁ বহুত কথাই আছে আৰু প্ৰত্যেকটো টেব প্ৰত্যেকটো গ্ৰুপক এক্সপ্ল'ৰ কৰাৰ খুবেই প্ৰয়োজন প্ৰত্যেকটোক নতুনকৈ কৰাৰ নতুনকৈ শিকাৰ খুবেই প্ৰয়োজন আপোনালোকে এইখিনি কৰিব আৰু আমি পিছৰ পৰ্যায়ত যিখিনি কথা আলোচনা কৰিম সেই আলোচনাখিনি আগত যিখিনি আলোচনা কৰিছিলোঁ সেইখিনিৰ লগত সংগতি ৰাখি আপোনালোকে এই বিষয়টোক নিজাববীয়াকৈ নিজৰ ফালৰ পৰা আৰু শিকিবলৈ যত্ন কৰিব আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ